হেল্ল' গাইজ, সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ ওলাইছোঁ এখন অদ্ভুত সাগৰৰ বিষয়ে, য'ত মানুহ কেতিয়াও ডুব নাযায়। বন্ধুসকল, শুনি আচৰিত লাগিলেও কথাটো কিন্তু একেবাৰে সঁচা। তেন্তে এই বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ৰহস্যময় এই পৃথিৱীখন সঁচাই বৰ বিচিত্ৰ, নহয়নে? বিচিত্ৰময় এই ৰহস্যবোৰৰ কিছুমানৰ কাৰণ উদ্ঘাটন হৈছে আৰু কিছুমান যুগ যুগ ধৰি ৰহস্যৰ আৱৰ্ততে সোমাই আছে। আজি আমি আপোনালোকক তেনে এখন ৰহস্যময় সাগৰৰ বিষয়ে ক'বলৈ আহিছোঁ, য'ত কোনো মানুহ, জীৱ-জন্তু আদি কেতিয়াও ডুব নাযায়। আচৰিত নহয়নে? হয়, ঠিকেই শুনিছে। আচলতে সাগৰ বুলিলেই আমাৰ মনলৈ ভাৱ আহে এক বিশাল জলৰাশি, এক পাৰাপাৰহীন চকুৰে মনিব নোৱাৰা জলৰাশি আৰু সকলোতকৈ গভীৰ ঠাই। এই সাগৰত সাঁতুৰিবৰ সাহস সাধাৰণ মানুহৰ কল্পনাৰো অগোচৰ। সাঁতোৰত দীক্ষিত সাঁতোৰবিদসকলেও হয়তো হাজাৰবাৰ ভাবিব লগা হয় সাগৰত সাঁতুৰিব। সাগৰত ডুবি যোৱাৰ ভয়তে বিনা লাইফ জেকেট লৈ কোনোৱে সাগৰ সাঁতোৰাৰ কল্পনাই কৰিব নোৱাৰে। কিন্তু বন্ধুসকল, আমি আজি যিখন সাগৰৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ, তাত সাধাৰণ এজন মানুহেও সাঁতোৰাটো একেবাৰে সম্ভৱ। অকল সাঁতোৰাই নহয়, তাত ইচ্ছা বা অনিচ্ছাকৃতভাৱে এজন মানুহে উপঙি থকাও সম্ভৱ। কিন্তু কেনেকৈ? মানুহ নডুবা এই সাগৰখন আমাৰ পৃথিৱীৰে, আৰু এই সাগৰখনৰ নাম হৈছে ডেড চি বা মৃত সাগৰ। এই সাগৰখন জৰ্ডান আৰু ইজৰাইল দেশৰ মাজত আছে। যদিও মৃত সাগৰ বুলি কোৱা হয়, প্ৰকৃততে ই সাগৰ নহয়, ই এটা বৃহৎ কলেবৰৰ হ্ৰদহে। এই হ্ৰদটোৰ নামনো মৃত সাগৰৰ দৰে এটি ভয়ানক নাম কিয় ৰখা হ'ল, তাৰ আঁৰতো এটি ৰহস্য আছে। বন্ধুসকল, এই হ্ৰদ পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় 1375 ফুট গভীৰ আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 2400 ফুট তলত। এই মৃত সাগৰৰ আটাইতকৈ ৰোচক কথাটো হ'ল যে এই সাগৰত কোনো বস্তু ডুবি নাযায় আৰু অনায়াসে উপঙি থাকিব পাৰে। মানুহ, জীৱ-জন্তু কিংবা আন গধুৰ বস্তু যিমানেই নহওক, ইয়াত অনায়াসে উপঙি থাকিব পাৰে। আচলতে আন সাগৰতকৈ এই মৃত সাগৰখনত থকা লৱণ বা নিমখৰ পৰিমাণ আটাইতকৈ বেছি। বহুত বেছি পৰিমাণত লৱণ থকাৰ বাবেই এই সাগৰৰ পানী খাব নোৱাৰি, আৰু লগতে ইয়াৰ নিমখ ব্যৱহাৰৰ উপযোগীও নহয়। অত্যাধিক লৱণৰ বাবে এই হ্ৰদৰ পানীত থকা কোনো জীৱ, মাছ, উদ্ভিদ আদিও বাচি থাকিব নোৱাৰে। সেয়ে এই হ্ৰদক মৃত সাগৰ বুলিও কোৱা হয়। লগতে অত্যাধিক মাত্ৰাত থকা লৱণে পানীৰ ঘনত্ব অধিক কৰি তোলাৰ বাবে ইয়াৰ পানীত কোনো বস্তুৰ লগতে মানুহো ডুব নাযায় আৰু অনায়াসে সাঁতুৰি থাকিব পাৰে। সেয়ে প্ৰতি বছৰে বহুতো লোক এই সাগৰ চাবলৈ আৰু সাঁতুৰিবৰ বাবে আহে। এই মৃত সাগৰৰ লগত জড়িত আৰু এটা ৰোচক তথ্য হ'ল যে ইয়ালৈ ফুৰিবলৈ অহা লোকসকলে তাত উপলব্ধ হোৱা ক'লা বোকামাটিক সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰে। বৈজ্ঞানিকসকলে প্ৰমাণ কৰিছে যে এই বোকামাটি ছালৰ বাবে খুব লাভদায়ক আৰু বিভিন্ন ছাল সম্পৰ্কীয় ৰোগো ইয়াৰ দ্বাৰা নিৰাময় হয়। আজিৰ এই ভিডিঅ'টোৰ মৃত সাগৰৰ ৰহস্য ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেধৰণৰ ৰহস্যময় ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চাই থাকিব আমাৰ ৰিয়েল ফেক্ট নামৰ চেনেলটো। ধন্যবাদ।